নমস্কাৰ আমাৰ নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম আশা কৰোঁ সকলোৰে বিহু ভালে ভালে গ'ল বিহুৰ পিছত ইমান গৰম দিলে যে ভাবি ভয় লাগি গৈছে যে এই বহাগতে যদি এনেকুৱা গৰম হয় জেঠ আহাৰত কেনেকুৱা অৱস্থা হ'ব হয়নে আৰু এই গৰম অহাৰ লগে লগে আমি নিউজত বা পেপাৰত এটা বস্তু সদায় পাম আজি গৰমত ইয়াত ইমানজন মানুহ মৰিল কালি তাত ইমানজন মানুহ মৰিল আজি অমুকত হিট ষ্ট্ৰোক হৈছে মানুহৰ আজি তাত হিট ৱেভ আহিছে গৰমত অকল মানুহে মৰে নেকি নহয় গৰমত গৰু কুকুৰ এইবিলাকও হিষ্ট্ৰোক হৈ মৰে গৰুত হিষ্ট্ৰোক হলে কি কৰিব কি নকৰিব হেতু জানিবলৈ আমাৰ আই বাটনত এটা লিংক দিয়া হৈছে হেতু চালে গৰুত হিষ্ট্ৰোকত আপোনালোকে কৰিব লগা বা হলে কেনেকৈ কি কৰিব হে গতেখিনি কথা দিয়া আছে আৰু আজিৰ ভিডিঅটো আমি লৈ যাম কুকুৰত হিট ষ্ট্ৰোকৰ ওপৰত মানে কুকুৰ এটা গৰমৰ দিনত আপুনি কেনেকৈ ৰাখিব তাক হিট ষ্ট্ৰোক নোহোৱাকৈ কেনেকৈ ৰাখিব কি কৰিব সেই গোটেই কথাখিনি আমি এই ভিডিঅটোত আলোচনা কৰিম গতিকে এই ভিডিঅটো আপোনালোকে সম্পূৰ্ণভাৱে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব এতিয়া হিট ষ্ট্ৰোকৰ কথা জানাৰ আগতে আমি জানি লব লাগিব যে আপোনাৰ কুকুৰটো গাটো গৰম হলে হি কেনেকৈ ৰেগুলেট কৰে বা তাৰ বডি থাৰ্মো ৰেগুলেশনটো কেনেকৈ হয় মানে হি গৰমত তাৰ দেহাটো কেনেকৈ এডজাস্ট কৰে আমাৰ মানুহৰ দৰে কুকুৰৰ সুৱেট গ্ল্যান্ড বা ঘামৰ কোনো গ্ৰন্থি নাথাকে আমাৰ মানুহৰ কি হয় যেতিয়া অতিপাত গৰম লাগে তেতিয়া ঘাম ওলায় আৰু ঘামৰ লগত পানী আৰু নিমখৰ জৰিয়তে আমাৰ গাৰ পৰা গৰমটো বাহিৰ হৈ যায় কিন্তু কুকুৰত তো কোনো সুৱেট গ্ল্যান্ড বা ঘামৰ গ্ৰন্থি নাই সিহঁতে কি কৰে আপুনি নিশ্চয় দেখিছে যে কুকুৰে গৰমত জিভাখন উলিয়াই ফোপায় যেতিয়া গৰম পৰিব কুকুৰৰ দেহটোৰ ভিতৰত গৰম বাঢ়িব তেতিয়া কি হ'ব কুকুৰৰ মূৰত হাইপোথেলামাছ বুলি এটা গ্ৰন্থি আছে যেটো আমাৰ মানুহৰো থাকে এই হাইপোথেলামাছ গ্ৰন্থি কি কৰিব আপোনাৰ কুকুৰটোলৈ সিগনেল পঠাব যে তুমি পেন্টিং কৰা পেন্টিং মানে হল এই মুখখন জিভাখন উলাই ফপোৱা যেতিয়া জিভাখন উলাই ফপাব তেতিয়া জিভাৰ থ্ৰুৰে ঠাণ্ডা বতাহটো বডিত লাগিব আৰু গৰম বতাহটো বডিৰ পৰা গুছি যাব তেনেকৈ কুকুৰ এটাই নিজৰ বডিৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰে আৰু যেতিয়া অতিপাত গৰম পৰে তেতিয়া কি হৈ যায় গোটেই এনভায়ৰনমেন্টটো বা গোটেই পৰিবেশটোই গৰম হৈ যায় তেতিয়া কুকুৰটো জিভাখন উলিয়াই ফপালেও তাৰ কি হ'ব তাৰ জিভাত ঠাণ্ডা বতাহ নালাগে তেতিয়া গৰম বতাহ লাগিব বা গৰম জলীয় বাষ্প লাগিব তাৰ ফলত কি হ'ব তাৰ বডিৰ পৰা হিট বা গৰমটো ওলাই যাব নোৱাৰে আৰু যেতিয়া বডিৰ পৰা গৰমটো ওলাই যাব নোৱাৰে তেতিয়া লাহে লাহে কি হ'ব কোৰ বডি টেম্পাৰেচাৰ মানে দেহৰ ভিতৰৰ গৰমটো লাহে 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 বাঢ়ি যাব আপোনাৰ আমি জানো যে মানুহৰ শৰীৰৰ উষ্ণতা 98 ডিগ্ৰীৰ পৰা 99 ডিগ্ৰীৰ ভিতৰত থাকে তেনেকৈ কুকুৰৰ নৰমেল বডিৰ উষ্ণতাটো হল 100.5 ৰ পৰা 102.5 ডিগ্ৰী ফাৰেনহাইট গতিকে যেতিয়া কুকুৰটো গৰমত জিভাৰে ফপোৱাৰ পিছতো বা পেন্টিং কৰাৰ পিছতো গৰম ভাব আহিব গোটেই এনভায়ৰনমেন্টটো গৰম হৈ থাকিব তেতিয়া তাৰ বডিৰ উষ্ণতাটো নকমে লাহে লাহে বাহিৰৰ গৰম পাই তাৰ বডিৰ উষ্ণতাটো বাঢ়ি যাব 104 হ'ব 105 হ'ব 106 হ'ব 107 হ'ব এনেকৈ বাঢ়ি যাই থাকিব আৰু বাঢ়ি যোৱাৰ ফলত কি হ'ব তেতিয়া বডিৰ আমাৰ কি হয় আমাৰ উষ্ণতা তেজে নিয়ন্ত্ৰণ কৰে কুকুৰটোৰ শৰীৰত থকা তেজখিনে কি কৰিব যে উষ্ণতাটো বাহিৰ কৰিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনাৰ যিখিনি কুকুৰটোৰ আপোনাৰ শিৰা উপশিৰা আছে ধমনী আছে এইবিলাকৰ সাইজটো বাঢ়ি যাব যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব তেজটোৱে বেছি অংশৰ লগত টাচ হ'ব যদি এনেকৈ সৰু হৈ থাকে যেতিয়া আপোনাৰ শিৰাডাল সৰু হৈ থাকিব তেতিয়া তেজটো ইমান অলপ অংশতেহে চুব আৰু অলপ অংশৰ থ্ৰু দিয়ে দেহৰ পৰা তাপটো ওলাই যাব আৰু যেতিয়া বেছি গৰম হ'ব তেতিয়া কি কৰে আমাৰ বডিয়ে শিৰা উপশিৰাবোৰ ডাঙৰ কৰি দিয়ে বহল কৰিলে কি হ'ব তেজটো বেছি জাগাৰ লগত লাগিব বেছি জাগাৰ লগত সংস্পৰ্শ আহিলে কি হ'ব গৰমটো বেছিকৈ ওলাই যাব কিন্তু এই কামটো কৰাৰ লগে কি হয় কুকুৰৰ দেহত প্ৰেসাৰটো ডাউন হৈ যায় কাৰণ ব্লাডটো তাৰ গাত হিখিনি আছে এইখিনি দি যাওতে যিমান তাৰ ব্লাড আছিলে বহল হৈ যোৱাৰ লগে তাৰ ব্লাডটো হিমানে থাকে কিন্তু তাৰ বডিৰ প্ৰেসাৰটো ডাউন হৈ যায় আৰু প্ৰেসাৰটো মেইনটেইন কৰিবৰ কাৰণে প্ৰেসাৰটো সমানে ৰাখিবৰ কাৰণে আমাৰ হৃদযন্ত্ৰটোৱে বা আমাৰ যেটো কলিজা আছে কলিজাতে বহুত জৰে জৰে ধবধবাব আৰম্ভ কৰি দিয়ে তাৰ ফলত কি হ'ব তাৰ হাৰ্ট ৰেটটো বাঢ়ি যাব
আৰু হাৰ্ট ৰেটটো বাঢ়িব, তাত লাহে লাহে কি হ'ব, বডিত মেটাবলিক এচিডোচিছ হ'ব। মানে আপোনাৰ যিখিনি বডিৰ ভিতৰত থকা খাদ্য আছে বা সেনেকুৱা ধৰণৰ বস্তু আছে, এইবিলাক লাহে লাহে ভাঙি এচিড প্ৰডাকশ্যন হ'ব, হৈ গোটেই বডিত গুচি যাব। আৰু লাহে লাহে কি হ'ব, কিডনিত এই এচিডবোৰ কিডনিত যাব, তাৰপিছত আপোনাৰ কিডনিটো ডেমেজ কৰিব, তাৰপিছত আপোনাৰ পাকস্থলীত যাব, পাকস্থলীৰ কিছুমান চেল আছে বা কিছুমান কোষ আছে, সেই কোষবোৰ ডেমেজ কৰিব, তাৰপিছত আমাৰ হাৰ্টত যাব, মানে হৃদযন্ত্ৰত যাব, হৃদযন্ত্ৰত যায়ও হৃদযন্ত্ৰৰ কিছুমান চেল ডেমেজ কৰিব, লাহে লাহে তাৰপিছত কি কৰিব, তাৰপিছত আমাৰ নাৰ্ভাছ চিষ্টেমত যাব, নাৰ্ভবোৰত যাব, যাই নাৰ্ভবোৰ ডেমেজ কৰিব। আৰু তেনেকুৱা অৱস্থাত কি হ'ব, আপোনাৰ কুকুৰ চিজৰ আহিব, মানে মিৰ্গীৰ দৰে হ'ব। আৰু লাহে লাহে কি হ'ব, তাৰ হাৰ্টযন্ত্ৰটো ইমান জোৰে জোৰে মাৰিব যে সেই লাষ্টত তাৰ হাৰ্ট ফেইলৰ হ'ব আৰু কুকুৰটোই গৰমতে মৃত্যুমুখত পৰিব। এইটো হ'ল হিটষ্ট্ৰোক। কেনেকৈ হিটষ্ট্ৰোকৰ ফলত কুকুৰ এটা মৰে, এই গোটেই প্ৰক্ৰিয়াটো মই থুলমূলকৈ আপোনালোকক বুজাই দিছো, আপোনালোকে বুজিব পৰা ভাষাৰে। আপুনি কেনেকৈ গম পাব যে আপোনাৰ কুকুৰটোৰ হিটষ্ট্ৰোক হৈছে বুলি বা হ'বলৈ গৈ আছে বুলি? আপুনি লক্ষ্য কৰিব যে আপোনাৰ কুকুৰটো একদম ঘনে ঘনে ফোপাইছে, তাৰ মুখৰ পৰা লেলাউটি ওলাইছে, বা সি ঠাণ্ডা জাগা বিচাৰি চুকে কোণে ঘূৰি ফুৰিছে, তাৰপিছত কি কৰে, সি কেতিয়াবা কি হয় বমি হয়, কেতিয়াবা তাৰপিছত কি হ'ব, তাৰ চিজৰ আহিব, মিৰ্গি উঠিব, বা কেতিয়াবা কি হয় গা কঁপি উঠে। আমি ভাবো যে কঁপিলে জ্বৰ উঠা বুলি ভাবি তাক আৰু আমি কাপোৰ উৰাই দিওঁ, সেই বস্তুটো কেতিয়াও নকৰিব। আৰু তাৰপিছত কি হ'ব, কেতিয়াবা তাৰ নাকেৰে তেজ ওলাব পাৰে, আৰু কেতিয়াবা পায়খানাও হৈ যাব পাৰে। এইবোৰ যদি আপোনাৰ গৰমৰ দিনত আপোনাৰ কুকুৰটোৱে এনেকুৱা লক্ষণ দেখায়, আপুনি 1 মিনিট সময়ো ৱেষ্ট নকৰি লগে লগে তাক এজন ভেটেনাৰী ডক্টৰৰ ওচৰলৈ লৈ যাব। হিটষ্ট্ৰোক হোৱা বুলি গম পালে আপুনি কি কৰিব, আপোনাৰ কুকুৰটোক যদি ঘৰত এচি আছে, তাক এচিৰ তলত লৈ যাওক। তাৰপিছত যদি এচিও নাই, তেতিয়াহ'লে কি কৰিব, আপোনালোকে তাৰ কাষত টেবুল ফেন এখন লগাই দিয়ক, আৰু তাৰ মূৰত পানী ঢালক, বা মূৰত আপুনি প্ৰথমে নৰ্মেল পানী ঢালক, তাৰপিছত লাহেকৈ ফ্ৰিজৰ ঠাণ্ডা পানী দিব। প্ৰথমতে লগে লগে আপুনি ঠাণ্ডা পানী ঢালি নিদিব, দিলে আপোনাৰ কুকুৰটো আপোনাৰ চকত মৰিব পাৰে। গতিকে আপুনি প্ৰথমে নৰ্মেল পানী ঢালিব তাৰ মূৰত, তাৰপিছত আপুনি ফ্ৰিজৰ পানী তাৰ মূৰত বা আইচ মূৰত দিব, আৰু তাৰ গোটেই বডিতে আইচ পেক দিব, যাতে তাৰ বডিটো ঠাণ্ডা লাহে লাহে ঠাণ্ডা হ'ব আৰম্ভ কৰে। আৰু এই কামখিনি কৰি আপুনি এজন অভিজ্ঞ পশু চিকিৎসকৰ ওচৰলৈ লৈ যাওক, আৰু চিকিৎসকজনে কি কৰিব, তাক নৰ্মেল চেলাইন দিব, যাতে তাৰ বডিটো ঠাণ্ডা হয়, বা তাৰ বডিত হোৱা যিখিনি এচিড উৎপন্ন হৈছে মেটাবলিক এচিডোচিছৰ ফলত, সেইবোৰ যাতে নিষ্ক্ৰিয় হয় বা বডিৰ পৰা ওলাই যায়। আৰু লগতে কি কৰিব, তাক জ্বৰ কমোৱা মেডিচিন দিব, আৰু আপোনাক কেনেকৈ ৰাখিব লাগে বা সেইখিনি কেনেকৈ কেয়াৰ ল'ব লাগে তাৰ ওপৰত এডভাইচটো কৰিব। এয়া আছিল আপোনাৰ কুকুৰ এটাৰ হিটষ্ট্ৰোক কেনেকৈ হয়, বা হ'লে আপুনি প্ৰিলিমিনাৰী কি কৰিব, সেই গোটেইখিনি কথা। আৰু যদি আপোনালোকে এনেবোৰ ভিডিঅ' চাই উপকৃত হৈছে বা বহু নজনা কথা জানিব পাইছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ফ'ল' কৰক। আৰু যদি হিটষ্ট্ৰোকৰ ওপৰত আৰু কিবা জানিব লগা আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত আমাক সোধক, আৰু আমি তাৰ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি আমি দেখো যে হয় ইয়াৰ ওপৰত বেছি বহলকৈ আমি আলোচনা কৰিব লগা আছে, তেতিয়াহ'লে আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিম হিটষ্ট্ৰোকৰ ওপৰত বিতংকৈ।